নমস্কাৰ সমপৰীক্ষাৰ্থী জিকে ফাউণ্ডেশ্যনৰ অন্য এটা ভিডিঅ'লৈ মই নয়নে আপোনালোকক স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ 1000+ জিকে ইণ্ডিয়ান জিকেৰ ওপৰত। আজি এই ভিডিঅ'টোৰ সেকেন্ড পাৰ্ট হয়, পাৰ্ট নম্বৰ 2। আমি তেনেকৈ পাৰ্ট ৱাইজ আমি আলোচনা কৰি যাম। আহক আমি ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ আৰু লগতে কৈ থৈ দিওঁ এই ভিডিঅ'টোত জিঅ'গ্ৰাফি, হিষ্ট্ৰী, ইকনমিক্স, পলিটি সকলো ধৰণৰ কুৱেশ্যন ইনক্লুড কৰা হৈছে। আৰু যদি আপোনালোকে চাই ভাল পাইছে তেতিয়া লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, লগতে নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইম্পৰ্টেণ্ট MCQ হয়, প্ৰিভিয়াছ ইয়াৰৰ পৰা লোৱা হৈছে, কিছু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনো ইয়াত ইনক্লুড কৰা হৈছে। তো আহক প্ৰথম কুৱেশ্যন, অন ডিচেম্বৰ 1929 ইন হুইচ ওৱান অফ দ্য ফলোয়িং কংগ্ৰেছ ছেছন ৱাজ প্ৰক্লেমেশ্যন অফ পুনা স্বৰাজ মেড। ডিচেম্বৰ 1929 চনৰ কোনখন কংগ্ৰেছ অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন চি, লাহোৰ। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ৱাজ ওৱান অফ দ্য ফাউণ্ডাৰ অফ দ্য ইণ্ডিয়ান ছ'চাইটি অফ অৰিয়েণ্টেল আৰ্ট? ইণ্ডিয়ান ছ'চাইটি অফ অৰিয়েণ্টেল আৰ্টৰ সংস্থাপক কোন সুধিছে? ইণ্ডিয়ান ছ'চাইটি অফ অৰিয়েণ্টেল আৰ্টৰ সংস্থাপক কোন সুধিছে? ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন বি, অবনীন্দ্ৰনাথ টেগোৰ। অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, হাভানা ইজ দ্য কেপিটেল অফ? হাভানা কোনখন দেশৰ ৰাজধানী হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, কিউবা। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ দ্য জুডিচিয়েল কেপিটেল অফ চাউথ আফ্ৰিকা? দক্ষিণ আফ্ৰিকাৰ ন্যায়িক ৰাজধানীখনৰ নাম কি সুধিছে? ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন চি, ব্লমফণ্টেইন। নেক্সট কুৱেশ্যন, ধ্ৰুৱাৰান থাৰ্মেল পাৱাৰ প্লেণ্ট ইজ লোকেটেড ইন? ধ্ৰুৱাৰান থাৰ্মেল শক্তি কেন্দ্ৰ ক'ত অৱস্থিত? দ্য ৰাইট এনচাৰ ইজ ডি, অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ, গুজৰাট। নেক্সট কুৱেশ্যন, দ্য ৰলিং প্লেন ৱাজ ডিজাইন ফৰ দ্য পিৰিয়ড? ৰলিং যোজনা কোন চনত প্ৰস্তুত কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন বি, 1978 পৰা 1983 ভিতৰত। নেক্সট কুৱেশ্যন, ইন হুইচ লেংগুৱেজ ৱেৰ দ্য বুদ্ধিষ্ট টেক্সট পিটাকাছ কম্প'জ? কোনটো ভাষাত বৌদ্ধ কিতাপ পিটাকাছ লিখা হৈছিল? ৰাইট এনচাৰ অপশ্যন চি, পালি। নেক্সট কুৱেশ্যন, দ্য ফেমাছ ফুটবল প্লেয়াৰ মাৰাডোনা বিলং টু হুইচ এমং দ্য ফলোয়িং কাণ্ট্ৰিজ? প্ৰসিদ্ধ ফুটবল খেলুৱৈ মাৰাডোনা তলৰ কোনখন দেশৰ হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, আৰ্জেণ্টিনা। নেক্সট কুৱেশ্যন, এনজাইম কি হয় সুধিছে? ইয়াৰ শুদ্ধ এনচাৰ হৈছে এনজাইম হৈছে প্ৰটিন। অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, হু প্ৰিপেয়াৰ দ্য প্ৰপ'জেল অফ পাকিস্তান ফৰ দ্য ফাৰ্ষ্ট টাইম ইন 1940? প্ৰথমে পাকিস্তানৰ প্ৰস্তাৱ কোনে দিছিল? শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি, চিকান্দাৰ হায়াত খান। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য দিল্লী জেনেৰেল হু ছাকচেছফুলি মাৰ্চ আপ টু মদুৰাই? দিল্লীৰ সীমা মদুৰাইলৈ বিস্তৃত কোনজন শাসকে কৰিছিল? শুদ্ধ এনচাৰ অপশ্যন চি, মালিক কাফুৰ। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট জইণ্ট কাউন্সিল হেল্ড? প্ৰথমখন জোন সভা ক'ত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি, পাটলিপুত্ৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ কমন ইন বোথ বুদ্ধিজিম এণ্ড জৈনিজিম? বৌদ্ধ আৰু জৈন ধৰ্মৰ কোনটোত সাদৃশ্য আছে? দুয়োটাৰে একেটা সাদৃশ্য হয়। শুদ্ধ এনচাৰ অপশ্যন এ, নন ভায়োলেন্স, অহিংসা। অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং টেম্পল ৱাজ বিল্ড বাই দ্য ফলোৱাৰ্ছ অফ জৈনিজিম? তলত দিয়া কোনটো মন্দিৰ জৈন ধৰ্মৰ প্ৰচাৰকসকলে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন এ, দিলৱাৰা টেম্পল। নেক্সট কুৱেশ্যন, হাউ মেনি
তীर्थাংকাছ ইন জৈনিজিম জৈন ধৰ্মৰ কিমান প্ৰকাৰৰ তীৰ্থকৰ আছে শুদ্ধ উত্তৰ অপশ্যন বি 24 নেক্সট কুৱেশ্যন ইন হুইচ ষ্টেট ইজ দ্য ইন্দ্ৰাৱতী নেশ্যনেল পাৰ্ক লোকেটেড ইন্দ্ৰাৱতী ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰ অপশ্যন সি ছত্তীশগড় নেক্সট কুৱেশ্যন আজিৰ ভিডিঅ'টো শেষৰটো কুৱেশ্যন কোনাৰ্ক সান টেম্পল ইজ সিটুৱেটেড ইন কোনাৰ্ক সূৰ্য মন্দিৰ ক'ত আছে ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন সি উৰিষ্যা তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে যদি চাই ভাল পাইছে তেতিয়াহ'লে জনাব ধন্যবাদ